নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কৰ নিদিলে সম্পত্তি জব্দ কৰিব প্ৰশাসনে। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কাটি দিয়া হ'ব আপোনাৰ বিদ্যুতৰ সংযোগ, বান্ধি দিলে শেষ সময়সীমা। ভোগালীৰ বতৰতে আহিল বেয়া খবৰ। শীঘ্ৰে বকেয়া কৰ আদায় নিদিলে সম্পত্তি বাজেয়াপ্ত কৰাৰ ইংগিত। জিএমচিৰ আয়ুক্ত মেঘানিধি দাহাল, মেয়ৰ মৃগেন শৰণীয়াৰ ঘোষণা। 2008ৰ নিৰিখত সম্পত্তি কৰ দিবলৈ গুৱাহাটীবাসীক আহ্বান। সম্পূৰ্ণ কৰ দিব নোৱাৰিলেও 50% বকেয়া কৰ দিবলৈ আহ্বান। 31 জানুৱাৰীৰ ভিতৰত কৰ আদায়ৰ আহ্বান জনালে জিএমচিয়ে। কৰ নিদিলে বিদ্যুৎ সংযোগ, হোল্ডিং নম্বৰ কৰ্তন, জব্দ হ'ব পাৰে সম্পত্তি। চলিত বিত্তীয় বৰ্ষত এতিয়ালৈ প্ৰায় 100 কোটি কৰ পাবলৈ বাকী জিএমচিৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ প্ৰতি মোহভংগ সংখ্যালঘুৰ, কংগ্ৰেছ ত্যাগ সহ লোকৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ব্যাপক খহনীয়া, কংগ্ৰেছৰ প্ৰতি মোহভংগ সংখ্যালঘুৰ। 65 বছৰে কংগ্ৰেছে প্ৰতাৰণা কৰিলে সংখ্যালঘুক। অপূৰ্ব ভট্টাচাৰ্যৰ দল ত্যাগৰ দিনাই কংগ্ৰেছত মক্ষম আঘাত। ৰকিবুল হুছেইনৰ ভেটি খহাই চামগুৰিত অগপত যোগদান 2 শতাধিকৰ। শিঙিমাৰী আৰু হালপাৰা পঞ্চায়তৰ সভাপতিয়ে যোগদান কৰে অগপত। শেহতীয়াকৈ চামগুৰিত দলত্যাগ কৰিছিল আন শতাধিক কংগ্ৰেছীয়ে। ইতিমধ্যে নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ পূজাৰী দলত্যাগ অপূৰ্ব ভট্টাচাৰ্যৰ। কংগ্ৰেছ এৰি পুনৰ অগপত যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্যই। অসমত কংগ্ৰেছ দলটো দিল্লীৰ নেতাই ধ্বংস কৰা বুলি অভিযোগ। দলৰ নেতৃত্বৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ অপূৰ্ব ভট্টাচাৰ্যৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, কোটি কোটি কৃষকে ঘৰতে বহি জানিব পাৰিব বতৰৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে কৃষকসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। খেতিয়কৰ কৃষি কাৰ্যৰ লগত সংগতি ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই জনাব বতৰৰ বতৰা। কোটি কোটি কৃষকে খেতি কৰাৰ আগে লাভ কৰিব বতৰৰ বতৰা। IMDয়ে পঞ্চায়তে প্ৰেৰণ কৰিব বতৰৰ তথ্য। পঞ্চায়ত বতৰ সেৱাৰ জৰিয়তে কৃষকে লাভ কৰিব বতৰৰ বতৰা। দেশৰ প্ৰতিখন গাঁৱৰ 5 জন কৃষকলৈ প্ৰেৰণ কৰিব বেয়া বতৰৰ সতৰ্কবাণী। এই 5 জন কৃষকে পঞ্চায়তৰ সকলোকে জনাব লাগিব বতৰৰ তথ্য। খেতি কৰাৰ আগে জানিব পাৰিব বতৰৰ তথ্য। বৰষুণ কেতিয়া আহিব, খেতি কৰাৰ উপযুক্ত বতৰ কেতিয়া জানিব পাৰিব কৃষকসকলে। এই ডাঙৰ ঘোষণা কৰিছে IMDৰ অধ্যক্ষ মৃত্যুঞ্জয় মহাপাত্ৰই।